Hello everyone, welcome our YouTube channel. কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভালে আছে। মোৰ নতুন অন্য এটা ভিডিঅ বুলি আপোনালোক সকলোকে স্বাগতম জনাইছো। তো আজিৰ ভিডিঅটো পুৰা শেষলৈকে চাব বুলি আশা কৰিলো। বলক তেনেহলে আজিৰ ভিডিঅটো ধামাকা হ'বলৈ গৈছে, আপোনালোকে পুৰা শেষলৈকে চাই গৈ থাকিব। তো আজি আকৌ ওলাই আহিছো কৰবা যাম বুলি, পালে পুৰা ৰাস্তা চাওক কিমান মজা, পালে ধান। বলক চাই গৈ থাকক। এতিয়া আহি পালো চিলাপথাৰ ষ্টেচন। তাৰপিছত এতিয়া চিলাপথাৰ ষ্টেচনৰ পৰা আহি কিনি মানে ট্ৰেইনতে আহিলোঁ, ৰাতিপুৱা ট্ৰেইনখনৰ। তাৰপিছত সেয়াত আহি তাৰপিছত এতিয়া আৰু মানে সিহঁতৰ ঘৰলৈকে যাব ওলাইছোঁ। তো চাই গৈ থাকিব আৰু শেষলৈকে। তো আহিছিলোঁ কিন্তু সেইবোৰ ভিডিঅ'বিলাক মই দেখুওৱা নাই, কিহত আহিছিলোঁ কিহত নাই অহা এইবিলাক দেখুওৱা নাই, কিন্তু ট্ৰেইনতে আহিছোঁ আমি। তো বলক। তো এতিয়া আমি চিলাপথাৰ ৰেলৱে ষ্টেচনৰ পৰা আহি কিনি এতিয়া এই ভাইটিহঁতৰ গাঁৱত পাই গ'লোহি। তাৰপিছত সিহঁতৰ গাঁৱত পাই কিনি সিহঁতৰ ঘৰলৈ যাম। তাৰপিছত তাত কি হয় কি নহয় সকলোবোৰ দেখুৱাম আৰু চাই গৈ থাকিব। আমি পূৰা আহি কিনে মানে ইয়াৰ পালোহি। তাৰপিছত তথাপি অথনি ভিডিঅ' বনাব নোৱাৰিলোঁ, তাৰপিছত এতিয়া বনাই দিছোঁ ভিডিঅ'টো। তো আপোনালোকে দেখিছে মোক একদম কপালে চপালে কিবা ফুট চুট কিবা কিবি লৈ আছোঁ। তাৰপিছত নেপালী মানুহে এনেকৈ পূজাৰ পিছত কিবা এটা পাতে, তাৰপিছত সেইটো নাজানো বাৰু, মই এই কৈ দিব কি পাতে আপুনি চাব পাৰে। দুৰ্গা পূজা আহে, চবৰ দুৰ্গা পূজা, নেপালী মানুহৰো তিহাৰ আহে। যেনেকুৱা নেপালী মানুহ আমাৰ ভাষাত দিয়ে তিহাৰ কয়, দচাই কয়। এইটো মানে দছৰাই বুলি কোৱা হয় বোলে। তাৰপিছত সিহঁতি এনেকৈ পাতে, তাৰপিছত লগতে মোকো লৈ আহিলে, তাৰপিছত মোক এনেকৈ ফুট চুট দি দিলে। তো আজিৰ ভিডিঅ'টো পূৰা চাই গৈ থাকিব শেষলৈকে। বলক তেনেহ'লে। তো গাইজ, কালি আমি চিলাপথাৰৰ পৰা আহি কিনি কালি ৰাতিতে পাই গ'লোহি। তাৰপিছত মানে তাত ভিডিঅ'টো বনা নহ'ল, মানে তাত মানে অলপ আহোঁতে প্ৰব্লেম হ'ল। তাৰপিছত আৰু মানে তাত কিবা কিবি অলপ চলপ কাম কৰোঁতে কিবা কৰোঁতে মানে ব্লগ চলগ বনোৱা নহ'ল। যেতিয়া মই আপোনালোকক দেখুৱাইছিলোঁ সেই কপালত কিবা কিবি মানে লগোৱা, সেই তাৰপিছৰ পৰা মই মানে ব্লগটো বনাব নোৱাৰিলোঁ। তো আজি মানে আকৌ ৰাতিপুৱাই এনেকৈ পথাৰলৈ ওলাই আহিছোঁ আৰু ঘৰৰ পৰা। তাৰপিছত আজি আকৌ বনাইছোঁ। তো আজিৰ এই ভিডিঅ'টো চাই যাব আৰু শেষলৈকে। বলক তেনেহ'লে। এতিয়া আছোঁহি পূৰা নদীৰ পাৰত, মানে আমাৰ ইয়াত নদীৰ পাৰতে আছোঁহি আৰু পানী ইমান নাই। ইফালে পূৰা জেচিবিয়ে খান্দি থৈ দিছে ইফালেও। তো পানী মানে এতিয়া বাৰিষা ছিজন গ'ল যে, সেইটো কাৰণে পানীও ইমান কম হৈ গ'ল। আৰু এতিয়া পানী চব শুকাই শেষ হ'বলৈ হৈছে আৰু এফালে চাওঁ বা এফালে মোৰ লগত লগৰ এটা আহিছে। তাৰপিছত এনেই ওলাই আহিলোঁ আৰু ঘৰতনো কিমান থাকিম বুলি ওলাই আহিলোঁ। তাৰপিছত ওলাই আহি কিনি দেখিছোঁ আৰু পানী চানী নাই, অলপ মানে কম হৈ আছে পানী। তো বৰষুণ চৰষুণ নাই ন, এতিয়া এনেকুৱা বাৰিষা দিন গ'ল। তো বলক। এতিয়া পথাৰৰ পৰা ঘৰলৈ আহিলোঁ। তাৰপিছত ঘৰতনো কি কৰিম, এনেই বহি থাকিম আৰু এতিয়া দিনটো। তো আজিলৈ ভিডিঅ'টো ইমানে। আপোনালোকে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি ভিডিঅ'টো দীঘল নহ'ল, আমাৰ ঘৰটো এইটো মানে ভালকৈ নেদেখুৱা, এনেও বেয়া হৈছে ঘৰটো মানে। তো তেনেহ'লে আজিলৈ বাই, নেক্সট এতিয়া ভিডিঅ'ত লগ পাম। বাই বাই।